সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল অসম টিউশ্যন চেণ্টাৰলৈ। আজিৰ পৰাই আমি আৰম্ভ কৰিলোঁ অসম টেট 2021ৰ সম্পূৰ্ণ কোৰ্ছ। কাৰণ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ অসম টেট 2021ৰ যিমানখিনি চিলেবাছ আছে আৰু সকলোখিনি চিলেবাছ আমি এক্সামৰ আগলৈকে কমপ্লিট কৰিম বুলি আমি আশাবাদী আৰু হয়তো আমি কমপ্লিট কৰিব পাৰিম। তো যিসকলে এইবাৰ অসম টেট দিব বিচাৰি আছে 2021ত সেইসকলে দেৰি নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ ভিডিঅ'বিলাক ফ'ল' কৰক। কাৰণ এআই চেনেলত যিমানবিলাক ভিডিঅ' দিয়া হ'ব সকলোখিনি ভিডিঅ' আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো দেৰি নকৰি আমি আজিৰ জিঅ'গ্ৰাফী লেচনটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ আৰম্ভ হৈছে জিঅ'গ্ৰাফীৰ পাৰ্ট 1। তো জিঅ'গ্ৰাফীৰ ওপৰতে আমাৰ মিনিমাম 10-15টা ভিডিঅ' বাৰু এই 10-15টা ভিডিঅ'ৰ ভিতৰতে সম্পূৰ্ণ কুৱেশ্যন আমি ভাবোঁ কমন পেলাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ পৰিধি হ'ল অপশ্যন এ 24,000 কিলোমিটাৰ, অপশ্যন বি 40,000 কিলোমিটাৰ, অপশ্যন চি 12,800 কিলোমিটাৰ, অপশ্যন ডি 64,000 কিলোমিটাৰ। ইয়াতে সঠিক উত্তৰ কোনটো হ'ব? ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ডি 64,000 কিলোমিটাৰ। কাৰণ আমাৰ পৃথিৱীৰ পৰিধিটো যে 64,000 কিলোমিটাৰ আমি হয়তো সকলোৱে ক্লাছ 4তে পাই আহিছোঁ। কাৰণ ক্লাছ 4ত যিটো আমাৰ সাধাৰণ জ্ঞান থাকে বা সমাজ বিজ্ঞান থাকে সেইখিনিতে আমাৰ কি হয় এইখিনি বস্তু শিকোৱা হয় বা ক্লাছ 6তো আছে। তো আশা কৰোঁ সকলোৱে এইটোৰ বিষয়ে গম পাইছে। তো আমি এতিয়া আহিছোঁ আমাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনলৈ। ৰাতিৰ আকাশত তলৰ কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায়? ৰাতিৰ আকাশত তলৰ কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায়? অপশ্যন এ জুপিটাৰ, অপশ্যন বি শনি, অপশ্যন চি বুধ, অপশ্যন ডি শুক্ৰ। ইয়াৰে সঠিক উত্তৰটো কোনটো হ'ব? ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ডি শুক্ৰ। অপশ্যন ডি শুক্ৰ। তো এতিয়া আহিছোঁ আমি আমাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনলৈ। ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে? ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ তলৰ সূৰ্যৰ চাৰিওফালে কোনটো গ্ৰহ ঘূৰে? অপশ্যন এ জুপিটাৰ, অপশ্যন বি পৃথিৱী, অপশ্যন চি মাৰ্কাৰী, অপশ্যন ডি ইউৰেনাছ। আমি হয়তো সকলোৱে জানো কি যে ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ জুপিটাৰ কেতিয়াও নুঘূৰে, পৃথিৱীও নুঘূৰে, মাৰ্কাৰীও নুঘূৰে। তো ইয়াৰে সঠিক উত্তৰটো তেতিয়াহ'লে হ'ব কোনটো? অপশ্যন ডি ইউৰেনাছ। চিম্পুল। তেতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী কুৱেশ্যনলৈ। আমাৰ সৌৰজগতৰ কেন্দ্ৰ হ'ল, আমাৰ সৌৰজগতটোৰ কেন্দ্ৰ কি? আমি এইটো সকলোৱে জানোই। আমাৰ সৌৰজগতৰ কেন্দ্ৰ হৈছে অপশ্যন বি সূৰ্য। অপশ্যন বি সূৰ্য। অপশ্যন বি সূৰ্য। বাছ এতিয়া আহিছোঁ আমাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনলৈ। পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ সময় লয় কিমান? এইটো সঠিক উত্তৰটো হ'ব 23 ঘণ্টা 56 মিনিট। 23 ঘণ্টা 56 মিনিট। তো এতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী কুৱেশ্যনলৈ। জুপিটাৰৰ পিছতে ডাঙৰ গ্ৰহটো হ'ল অপশ্যন এ শনি, অপশ্যন বি ইউৰেনাছ, অপশ্যন চি পৃথিৱী, অপশ্যন ডি নেপচুন। ইয়াতে সঠিক উত্তৰটো হ'ব অপশ্যন এ শনি। জুপিটাৰৰ পিছতে ডাঙৰ গ্ৰহটো হ'ল শনি।
কোন মাহত পৃথিৱীখন সূৰ্যৰ কাষ চাপে ইয়াতে সঠিক উত্তৰটো হৈছে অপশ্যন এ জুলাই মাহত পৃথিৱী সূৰ্যৰ কাষ চাপে তো আশা কৰোঁ সকলোৱে আমাৰ যিখিনি কুৱেশ্যন কৈছোঁ এই কুৱেশ্যনখিনি নোট কৰি লৈছে আৰু এইখিনি কুৱেশ্যনৰ পৰা দুটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু সেই দুটা কুৱেশ্যন অহাৰ খুবেই জিঅ'গ্ৰাফী লেচনটোত চান্স আছে গতিকে সকলোৱে মনোযোগেৰে পঢ়ি থাকিলেই হ'ল আৰু নেক্সট কুৱেশ্যন আমি কিহৰ ওপৰত দিম সেইটো সকলোৱে যাতে কমেণ্ট কৰি কয় তাৰ ওপৰত আমি আশাবাদী আজিলৈ